নমস্কাৰ এনি নিউজ 10 ষ্টুডিঅ'ৰ পৰা সকলোকে স্বাগতম জনাইছো আহক চাও এই বিশেষ প্ৰতিবেদন আজি সকলোকে আন্তৰিক শ্ৰদ্ধা অভিনন্দন জ্ঞাপন কৰিলো আজি বিশ্বকুমাৰ উপলক্ষে এটা আমাৰ আপোনালোকৰ লগত বিশেষ ভিডিঅ' বনাবলৈ আহিছো বিশেষ ভিডিঅ'টো এটাই যে আমাৰ এটা নতুনকৈ ট্ৰেভেল এজেঞ্চি খোলাইছে ট্ৰেভেল এজেঞ্চি আছে পহুগড় ট্ৰেভেল এজেঞ্চি যিটো ট্ৰেভেল এজেঞ্চি দ্বাৰা অসমৰ প্ৰতিখন জেগাৰ প্ৰতিখন ঠাই মানুহে আমাৰ লগত বুক কৰিব পাৰিব প্ৰতিখন গাড়ী আমাৰ 6 সিটাৰ পৰা 7 সিটাৰ পৰা ষ্টাৰ্ট কৰি 5 সিটাৰ পৰা ষ্টাৰ্ট কৰি প্ৰতিখন গাড়ী আমাৰ মাজত আছে বৰ্তমান আমাৰ 20খন গাড়ী আছে তাৰ ভিতৰত জানুৱাৰী আগমুহূৰ্তত আহি আছে আমাৰ 3খনকৈ গাড়ী হয়তো ক'ব পৰা নাই কি গাড়ী আহি আছে আপোনালোকক জনাম আপোনাৰ বলেৰো আছে স্কৰ্পিঅ আছে তাৰপিছত টিয়াগো আছে ইনোভা আছে ভিস্তা আছে বহুতকেইখন গাড়ী আছে আমাৰ লগত আপোনালোক জনাওঁ যে সকলোৱে যোগাযোগ কৰিব কণ্টেক্ট নম্বৰ আমাৰ ডেছক্ৰিপশ্যনত দিয়া আছে যিসকলে দৰকাৰ হয় যোগাযোগ কৰিব অতি শীঘ্ৰে যোগাযোগ কৰক আৰু আমাৰ লগত কণ্টেক্ট কৰক যাতে আমি আগবাঢ়ি যাব পাৰোঁ আপোনালোকৰ মৰম আশীৰ্বাদৰ বিচাৰিছোঁ আমি মৰম আশীৰ্বাদ নহ'লে হয়তো আগবাঢ়ি যাবলৈ বহুত অসুবিধা হয় আপোনালোকৰ মৰম আশীৰ্বাদ বিচাৰিছোঁ আমাৰ ট্ৰেভেল এজেঞ্চিয়ে যে অকণমান এটা সুন্দৰভাৱে কাম কৰিব পাৰোঁ তাৰে আশা ৰাখিলোঁ আপোনালোকে যিখিনি লগতে আমাৰ নিউজ 10 তৰফৰ পৰা সকলোকে আজি বিশ্বকৰ্মাৰ পূজাৰ আন্তৰিক জ্ঞাপন কৰিছোঁ লগতে আপোনালোকৰ এই খবৰ জনালোঁ ডেছক্ৰিপশ্যনত নাম্বাৰ দিয়া হ'ব হেল্ল' বন্ধু বান্ধৱীসকল আপোনালোকে যদি শিৱসাগৰ বা শিৱসাগৰৰ বাহিৰত ভ্ৰমণ কৰিব বিচাৰি সৰু গাড়ী বিচাৰি আছে তেতিয়াহ'লে আপোনালোকে দেৰি নকৰি আপোনালোকে তলত দিয়া নাম্বাৰটোৰ লগত যোগাযোগ কৰক 8011337884 আপোনালোকে বহুত কম ৰেণ্টত পহুগড় ট্ৰেভেল এজেঞ্চিৰ পৰা মাত্ৰ আপোনাৰ অৰিজিনেল আধাৰ কাৰ্ডটো জমা দি নিজেই গাড়ী চলাই লৈ যাব পাৰিব দিনৰ হিচাপত মাত্ৰ 1500 টকা জমা দি গাড়ী নিজেই চলাই লৈ যাব পাৰিব শিৱসাগৰ পহুগড় ট্ৰেভেল এজেঞ্চিৰ লৈ সকলোকে ধন্যবাদ জনালোঁ আজি গাড়ী ধোৱা পৰ্ব চলি আছে একচুৱেলি আগন্তুক বিশ্বকৰ্মাৰ বাবে গাড়ী ধোৱা পৰ্ব চলি আছে পহুগড় ট্ৰেভেল এজেঞ্চিৰ পৰা আমি গোটেই গাড়ীবিলাক ধুই আছোঁ বেছি নাই আমাৰ ওচৰত 5খনমান গাড়ী আছে বাকীবিলাক ৰেণ্টত ক'ৰবাত গ'ল আমি এতিয়া বৰ্তমান গাড়ীৰ চাফাই অভিযান লগাই আছোঁ সকলোৱে ধুনীয়াকৈ চাফা কৰি আছোঁ যাতে গাড়ীবিলাক আমি সুন্দৰভাৱে দ্য ৰিপৰ্ট এনি নিউজ 10